সকলো মানুহৰ নীতি নিয়ম আদাব কাইদা আচাৰ ব্যৱহাৰ একে নহয়। নবোৱাৰী অহাৰ লগে লগে শাহু শহুৰে নিজৰ ঘৰখনৰ নীতি নিয়ম আদাব কাইদা আচাৰ ব্যৱহাৰ বিশেষ শিক্ষা দিব লাগে। সেইবোৰ শিকি বুজি লওঁতে নবোৱাৰীৰ কিছু সময় লাগিব পাৰে। কেতিয়াবা একেটা কথাকে বাৰে বাৰে শিকাবলগীয়াও হ'ব পাৰে। কিছু ক্ষেত্ৰত আপোনালোকৰ কিছু নীতি নিয়ম ত্যাগ কৰিবলগীয়াও হ'ব পাৰে। কি ত্যাগ কৰিবলগীয়া হ'ব পাৰে আৰু নবোৱাৰীৰ প্ৰতি শাহু শহুৰ কি কৰ্তব্য হোৱাটো উচিত আৰু স্বামী বিদেশত থাকিলে শাহু শহুৰে নবোৱাৰীক কেনেধৰণে পৰিচালনা কৰিব লাগে এই ভিডিঅ'টোত আপোনালোকে সুন্দৰভাৱে জানিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নবোৱাৰীয়ে একেটা ভুল বাৰে বাৰে কৰিলেও অসহ্য নহৈ পুনৰ ভুলটো শুধৰাই দিব লাগে। ভুল হ'লে গালি গালাজ কৰিব নালাগে। গালি গালাজ পাৰিলে বোৱাৰী যে দন্দুৰী হ'ব তাৰ কোনো সন্দেহ নাই। নিজৰ ল'ৰা ছোৱালীক যেনেকৈ মৰম কৰা হয় নবোৱাৰীকো তেনেকৈ মৰম কৰা উচিত। তেতিয়া নবোৱাৰীয়ে সোনকালে ঘৰখনৰ লগত মিলিব পাৰিব আৰু সকলোকে আপোন বুলি ভাবিব পাৰিব আৰু স্বামীৰ ঘৰখনো নিজৰ ঘৰ বুলি ভাবিবলৈ সক্ষম হ'ব। নবোৱাৰীক প্ৰথমতে কিছুদিন বেছি টান কাম বা বেছিকৈ পৰিশ্ৰম কৰিবলৈ দিব নালাগে। নবোৱাৰীৰ লগত সদায় হাঁহি মুখে বা মৰম লগাকৈ কথা বতৰা পাতিব লাগে। পুতেক বোৱাৰীকৰ মিলাপ্ৰীতি আছেনে নাই সেইটো সদায় লক্ষ্য ৰাখিব লাগে। কেতিয়াবা পুতেক বোৱাৰীকৰ মাজত হাই কাজিয়া লাগিলে উপযুক্ত বিচাৰ কৰি দোষীৰ দোষ আঙুলিয়াই দি নম্ৰভাৱে বুজাই দিব লাগে। পুতেক বিদেশত থাকিলে বোৱাৰীয়েকক কোনো প্ৰকাৰৰ মনত আঘাত পোৱা কথা ক'ব নালাগে। স্বামীৰ বিৰহ আৰু শাহু শহুৰ অসহনীয় কথাৰ কাৰণে নবোৱাৰীয়ে মনত আঘাত পাব পাৰে। বোৱাৰীয়েকৰ কিবা দুখ হ'লেও বিদেশত থকা পুতেকক কেতিয়াও জনাব নালাগে। পুতেক বিদেশত থকাৰ সময়ত যাতে বোৱাৰীয়েকে কোনো প্ৰকাৰৰ প্ৰলোভনত পৰি চৰিত্ৰহীনা হ'ব নোৱাৰে তাৰ প্ৰতি শাহু শহুৰে সদায় সতৰ্ক দৃষ্টি ৰখা আৱশ্যক। সুন্দৰভাৱে আপোনালোকে বুজি পালে এই ভিডিঅ'টোৰ যোগেদি। আপোনালোকে যদি ভাবে আৰু কিবা ৰৈ গৈছে তেনেহ'লে আপোনালোকে মোক তলত কমেণ্টৰ যোগেদি জনাব পাৰে। মই ইয়াৰ পিছৰ ভিডিঅ'টোতে সেইখিনি লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল।